হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মানে আজি ভিডিঅ' বনোৱা মোৰ ইমান মন নাছিলে বাৰু। তাৰপিছত লগৰটোৱে ক'লা যে এবাৰ মঙলদৈৰ পৰা আহোঁ যায়। তাৰপিছত এতিয়া আমি আহি কৰিমচক পাইছোঁ। মানে এই লগৰটোৰো কিবা কাম আছে, তাৰপিছত মোৰো কিবা সৰু চাই এটা কাম আছে। তাৰপিছত ভাবিলোঁ আধা ৰাস্তাত ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ। তাৰপিছত আহি আমি এতিয়া কৰিমচক পালোঁ। তাৰপিছত ভিডিঅ'টো ষ্টাৰ্টিং কৰিমচকৰ পৰাই কৰিলোঁ আমি। এতিয়া আপোনালোকক কি কৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মই এতিয়া কৰিমচকতে আছোঁ, আপোনালোকে কৰিমচকটো চাই পোৱা। আমি এতিয়া মঙলদৈ যাম। আহি কৰিমচকৰ পৰা আহিলোঁ বাৰু। এতিয়া মঙলদৈ টাউনলৈ যাম। টাউনত যাই মোৰো কিবা কাম আছে আৰু তাৰপিছত লগৰটো কিবা কাম আছে, কামখিনি কৰিম। তাৰপিছত ঘৰত যাম আৰু। আহি ভেবাঘাট চক পালোঁ। এতিয়া ভেবাঘাট চকৰ পৰা আমি টাউনলৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ ফাইনেলি কামবোৰ হৈ গ'ল। এতিয়া ঘৰত যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মানে এই মোৰ লগৰটো কিবা গাড়ীৰ কিবা এনেকুৱা কাম আছিল, তাৰপিছত মোৰো কিবা ল'ব লগা আছিল, তাৰপিছত ল'লোঁ। তাৰপিছত এতিয়া ঘৰত যাম। আমাৰ কাম হৈ গ'ল। এতিয়া মানে আৰু বেলেগ কাম নাছিলে। এই মোৰ লগৰটো গাড়ীখন অলপ গ্ৰাফিক্স কৰিলে। তাৰপিছত এটা বস্তু দেখাই আছোঁ, আপোনালোকে চাই লওক। আৰু এটা লাইট লগাইছোঁ, এইটো তাৰপিছত এইখিনিয়ে কাম আছিল। এতিয়া আৰু ঘৰত আহিলোঁ। তাৰপিছত মোৰো অলপ কিবা কাম আছিল, কিবা এনেকুৱা কিবা বেংকৰ। তাৰপিছত বেংকৰ কামখিনি কৰিলোঁ। তাৰপিছত ভাবিলোঁ লগৰটো গাড়ীখিনি ক'লা যে ই কিবা গ্ৰাফিক্স কৰিম বুলি। তাৰপিছত আহিলোঁ, গ্ৰাফিক্স কৰিলোঁ। তাৰপিছত এতিয়া ঘৰত যাই আছোঁ। বাই বাই। আজিৰ ব্লগটো এইখিনিয়ে আছিল। আপোনালোকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব।